ডিব্ৰুগড় জিলাত 11টা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু এটা মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনা আজি ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হয়। ভোট গণনাৰ ফলাফল অনুসৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ 11টা পৰিষদীয় সমষ্টিৰ ভিতৰত 9খনত ভাৰতীয় জনতা পাৰ্টিয়ে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে এখনকৈ আসনত জয়লাভ কৰে। তাৰ উপৰি ডিব্ৰুগড় জিলাত থকা মিচিং স্বায়ত্ত পৰিষদৰ একমাত্ৰ আসনখনত সন্মিলিত গণশক্তিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ 6 নং ৰংচঙী সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী দীপক সোণোৱালে 1605টা, 7 নং টেঙাখাট সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী অনামিকা বৰশইকীয়াই 1295টা, 8 নং খেৰামিয়া সমষ্টিত ভাজপাৰ প্ৰাৰ্থী এইদীপ হাজৰিকাই 1707টা, 9 নং কমাৰগাঁও সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰীতামণি হাজৰিকাই 957টা, 10 নং নাহৰকটীয়া সমষ্টিত ভাজপাৰ প্ৰাৰ্থী বিশ্বজিৎ সোণোৱালে 1473টা, 11 নং খটুৱা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰমণী হাজৰিকাই 1225টা, 12 নং লেপেটকটা সমষ্টিত ভাজপাৰ প্ৰাৰ্থী মদন চন্দ্ৰ হাজৰিকাই 2102টা, 13 নং মানকটা সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী ঋষিকেশ শইকীয়াই 1647টা, 14 নং কুটুহা সমষ্টিত ভাজপাৰ প্ৰাৰ্থী বদন চন্দ্ৰ সোণোৱালে 2631টা, 15 নং খোৱাং সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী দীপুৰঞ্জন মাকাৰীয়ে 3752টা আৰু 16 নং চহৰীকটা সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী দুলেশ্বৰী বৰাই 2977টা ভোট লাভ কৰি জয়যুক্ত হয়। আমি সৰ্বপ্ৰথমে আমাৰ ভোটদাতা ৰাইজক সেৱা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইটো বিশ্বাস আছিল যে আমাৰ প্ৰায় 10.5 বছৰ 7 মাহ দিন কংগ্ৰেছে শাসন কৰিছিল আৰু আমি বিজেপিয়ে মাত্ৰ 2 বছৰ 3 মাহ দিন আমি শাসন কৰাৰ সুবিধা পাইছিলোঁ। বিগত 10 বছৰ 7 মাহ দিনত কংগ্ৰেছ শাসনৰ সময়ত যি ধৰণৰ আচলতে ৰাইজৰ উন্নয়নৰ কাৰণে ওপৰৰ কাৰণে কাম কৰিবলৈ লাগিছিল সেইদিনা হয়তো কৰা নাছিল, কিন্তু তুলনামূলকভাৱে আমি মাত্ৰ 2 বছৰ 3 মাহৰ আমাৰ যি সময় আছিল সেইখিনি সময়ত কিন্তু আমি উল্লেখযোগ্যভাৱে কাম কৰিছিলোঁ। আৰু এই কামখিনি যে কৰিছিলোঁ আমি আমাৰ সমাজখনৰ যিসকল পুৰোধা ব্যক্তি আৰু জাতীয় সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজৰ লগত আমি বিভিন্ন সময়ত আলাপ আলোচনাৰ মাধ্যমেৰে সেই কামবিলাক ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে আমি তেতিয়াই গম পাইছোঁ যে ৰাইজৰ আমাৰ প্ৰতি এটা আস্থাৰ ভৰসা ৰাখিছে, আমিও ৰাইজক লগত লৈ যিহেতু কাম কৰিব বিচাৰিছোঁ। গতিকে এইটোৰ প্ৰতি আমাৰ বিশ্বাস আছিল যে এবাৰ যি নিৰ্বাচন হ'ব কাউন্সিলে নিৰ্বাচনত আমি পুনৰবাৰ আমি জয়যুক্ত হ'ব পাৰিম আৰু সঁচাকৈ আজি ৰিজাল্টে আমাক সেইটোকেই প্ৰদৰ্শন কৰে। ভাল লাগিছে, ৰাইজে বিশ্বাসত লৈছে, ৰাইজে উন্নতি দেখিছে, সেইকাৰণে চাগে আকৌ বিজেপিক ৰাইজে আঁকোৱালি লৈছে। বাকীতো দেশত যেনেকৈ যি নহওক ৰাইজে আঁকোৱালি লোৱাটো প্ৰমাণ কৰে যে ৰাইজে জনসাধাৰণে কিবা নহয় কিবা এটা উন্নতিৰ পথ দেখি পাইছে। অন্যহাতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ 35 নং দিহিং চেছা সমষ্টিত সন্মিলিত গণশক্তিৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ বড়িয়ে 2622টা ভোট লাভ কৰি জয়যুক্ত হয়। এইটোৱে প্ৰমাণ কৰিছে আচলতে ইমান ৰাজপথত ৰাইজে এটা বিষয়লৈ আন্দোলন কৰি আছে, তৎসত্ত্বেও কিন্তু আজি এটা কথা প্ৰমাণিত হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে এই চৰকাৰখন যি বিকাশৰ ৰাজনীতি কৰিছে, সৰ্বসাধাৰণ ৰাইজৰ যিখিনি এই চিন্তাখিনিক লৈ আমি যি ৰাজনীতি কৰিছোঁ এইটোৱে ৰাইজে আমাক গ্ৰহণ কৰিছে। আৰু আজি আপুনি দেখিছে 3খন পৰিষদীয় নিৰ্বাচনত আমাৰ ডিব্ৰুগড়ৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় আজি আমাৰ দীপুৰঞ্জন মাকাৰী মুখ্য সচিব তেওঁ যোৱাবাৰ 800 ভোটত জিকিছিল, এইবাৰ 2200 ভোটত জিকিছে। এইটোৱে প্ৰমাণ কৰিছে যে লাহে লাহে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে যিটো তেখেতে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ নেতৃত্বত আমি স্বায়ত্তশাসিত পৰিষদৰ ৰাইজে পুনৰ আমাৰ হাতত দি এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজ আমাৰ লগত আছে। জনসাধাৰণক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকলে আমাৰ চৰকাৰৰ প্ৰতি যি সদিচ্ছা আগবঢ়াই আছে তেখেতলোকে আমাৰ চৰকাৰ আমাৰ দলক ভোট প্ৰদান কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ যে যিটো ফলাফল আহিছে এই ফলাফলৰ পৰা আমি নিশ্চিত যে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ এই সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত